Hello friends, আপোনালোকে চাই আছে ভিজন 99। এতিয়া আমি আৰম্ভ কৰিম অনুশীলনী 9.1 ৰ 1 নম্বৰ আৰু 8 নম্বৰটো। 8 নম্বৰটো দিয়া আছে 9x² + 4x + 3 হোল ইনটু 11x। এই 11x টো গোটেইকেইটা ইয়াৰ লগত এবাৰ এবাৰ পূৰণ হ'ব। এতিয়া আমি কৰিছো 9x² * 11x + 4x * 11x + 3 * 11x তাৰ পিছত আমি এটা এটা কৈ পূৰণ কৰিম 9x² * 11x হলে 9 * 11 99 x² * x x³ অৰ্থাৎ x³ plus 4x * 11x 4 * 11 44 x * x x² plus 3 * 11x অৰ্থাৎ 3 * 11 33 আৰু x2 ইয়াত আহি গল x তো এনসার এইটোৱে হ'ব 9 নম্বৰটো দিয়া আছে 20a² - 3b² plus ab হোল ইনটু -7b²। এইটো ঠিক একেদৰে এই -7b² টো এই ব্ৰেকেটৰ গোটেইকেইটাৰ লগত এবাৰ এবাৰ পূৰণ হ'ব। তাৰ পিছত হ'ব 20a² * -7b মাইনাস আছে কাৰণ আমি পূৰণৰ পিছত মাইনাস থাকিলে আমি ব্ৰেকেট দি লৈছো এইটো ব্ৰেকেট তাৰ পিছত এইটো মাইনাস মাইনাস হল 3b² * -7b হ'ব আকৌ তাৰ পিছত এইটো প্লাস টু প্লাস তাৰ পিছত ab * -7b²। এতিয়া মাইনাস প্লাস প্লাস মাইনাস মাইনাস 7 * 20 140 a² b² minus minus plus 7 * 3 21 b² b to the power 4 plus minus minus 7 * 1 7 ab b² a b আৰু b² পূৰণ হোৱাত b³ হল এটো আনসাৰ 10 নম্বৰটোত আছে 3x³ y² হোল ইনটু xy plus xy³ - 2 এইটো ঠিক একেদৰে 3x³ y² টো এইকেইটাৰ লগত পূৰণ হ'ব। এতিয়া 3x³ y² * xy এইটো প্লাস প্লাস আহিল 3x³ y² xy³ minus to minus আহিল আকৌ 3x³ y² - 2 minus নহয় 2 হ'ব কাৰণ minus টো আগতে দি দিছো। এতিয়া 3x³ y² xy 3 * 1 এটা আছে কাৰণে 3 টো আহি গল 3 * 1 3 x³ আৰু x x3 + 1 হ'ব x to the power এইটো সূত্ৰ আমি জানো a to the power m * a to the power n = a to the power m plus n গতিকে ইয়াত হ'ব x³ * x গতিকে x to the power 3 plus 1 x to the power 4 হ'ব গতিকে x³ * x x to the power 4 y² * y y³ তাৰপিছত প্লাস টু প্লাস আহিল 3x³ y² xy³ 3x³ x x to the power 4 y² y³ y to the power 5 2 plus 3 5 to minus minus আহিল 3 * 2 6 x³ y² গতিকে আনসাৰ হল এটো 3x4 x to the power 4 y³ plus 3x to the power 4 y to the power 5 minus 6 x³ y²। এতিয়া আহিছো 2 নম্বৰটোলৈ 2 নম্বৰটোত আছে পূৰণফল উলিওৱা 1 নম্বৰ 2 ৰ 1 x² plus y হোল ইনটু 3x² y minus y²। এতিয়া আমি কৰিব লাগিব x² * 3x² y এটোৰ লগত এবাৰ পূৰণ তাৰপিছত আকৌ এটোৰ লগত পূৰণ তো মাইনাস আছে কাৰণে মাইনাস x² * y² তাৰপিছত এটো a প্লাস টো আহিল প্লাস y * 3x² y আকৌ আহিল প্লাস y * minus y²। এতিয়া আহিল x² * 3x² y 3 * 1 3 x² x² x to the power 4 হল আৰু y টো থাকিল y minus
x square y square x square y square তাৰ পিছত প্লাস y into 3x square y 3 into 1 3 x square আৰু y into y y square plus minus minus y into y square y cube এতিয়া answer হল 3x to the power 4y minus x square y square plus 3x square y square minus y cube আমি জানো সদৃশ ৰাশিৰ মাজত আমি যোগ বিয়োগ কৰিব পাৰো এটো সদৃশ হৈ আছে 3x square no এটো x square y square আৰু x square y square এটা +3 আৰু এটা -1 গতিকে +3 -1 +2 হ'ব গতিকে আমি এটো সেম ৰাখিলো 3x to the power 4y minus x square y square plus 3x square y square গতিকে +3 আৰু -1 যোগ হৈ +2 হল আৰু x square y square minus y cube এটা answer to হল 3x to the power 4y plus 2x square y minus y cube এতিয়া আহিছো আমি 2 নম্বৰটো লৈ 2 নম্বৰটোত আছে 7x minus twice y whole into 2x plus 7y এতিয়া আমি কৰিম 7x into 2x তাৰপিছত plus 7x into 7y so minus to minus hol 2y into 2x or minus 2y into 7y এটোৰ লগত আকৌ এটোৰ লগত তাৰ পিছত আকৌ এটো এতিয়া 7x into 2x 7 into 2 14x square plus 7x into 7y 7 into 7 49xy minus 2y into 2x minus plus minus 2 into 2 4xy minus plus minus 7 into 2 14 y into y square গতিকে আমি পালো 14x square এটো সদৃশ হৈ আছে 49xy minus 4xy গতিকে 49 ৰ পৰা xy পৰা 4xy বিয়োগ হলে plus 45xy পালো আৰু এটো minus 14 to minus 14y square থাকিল গতিকে answer হল 14x square plus 45xy minus 14y square এতিয়া আহিছো 3 নম্বৰটো লৈ 3 নম্বৰটোত আছে 1/4 a square plus 3b whole into a cube plus 2/3 b square এটো আগৰ দৰে কৰিব লাগিব একেদৰে 1/4 a square into a cube আকৌ plus 1/4 a square into 2/3 b square আকৌ এটো plus to plus আহিল 3b into a cube আকৌ plus 3b into 2/3 b square এতিয়া 1/4 a square into a cube মানে 1/4 এটো square আৰু cube আছে গতিকে a to the power 2 plus 3 5 হল 1/4 a to the power 5 plus to plus এ থাকিল 1/4 into 2/3 4 into 3 12 আৰু এটো 2 a square b square plus 3b into a cube 3a cube b plus 3b into 2/3 b square এটো 3 to যেটো তলত আছে এটো 3 আৰু এটো 3 কটা গল 2b cube এতিয়া আমি পালো 1/4 a to the power 5 আৰু এটো 2/12 হলে প্লাস আমি তো কটা কটি কৰি 2 ৰে 2 একবাৰ আৰু 12 হক 6 বাৰ 1/6 a square b square plus 3 a cube b plus 2b cube এটো answer তোমালোকে যদি ভিডিওবোৰ চাই বুজি পাইছা মই শিকোৱা ধৰণে তেন্তে ভিডিওবোৰ শেয়াৰ কৰিবা তোমাৰ লগ বন্ধুবোৰৰ লগত আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰি জনাব কেনে পাইছে ধন্যবাদ